নমস্কাৰ, মই কস্তুৰী চুতীয়া। মই সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ স্নাতক চতুৰ্থ ষান্মাসিকৰ ইংৰাজী বিভাগৰ এগৰাকী ছাত্ৰী। MV কামাথে অসম আন্দোলনৰ সময়তে কৈছিল, অসমীয়াসকল প্ৰকৃততে শান্তিপ্ৰিয় জাতি। অসমীয়াসকলে আন্দোলন কৰি থাকিব নিবিচাৰে, কিন্তু পৰিস্থিতিয়ে তেওঁলোকক বাধ্য কৰিছে। যদি অসমৰ অৰ্থনৈতিক অৱস্থা সুস্থিৰ হ'লহেঁতেন, তেতিয়া হয়তো আন্দোলনৰ বা এনে প্ৰতিবাদৰ ইমান প্ৰয়োজন নহ'লহেঁতেন। কিন্তু অসমৰ সামগ্ৰিক সামাজিক, সাংস্কৃতিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক সকলো পৰিস্থিতি ভালদৰে অধ্যয়ন কৰি আমি ক'বলৈ বাধ্য যে অসমবাসীয়ে যি আন্দোলনৰ সূচনা কৰিছে, সেয়া সূচনা কৰিবলৈ স্বজাতিৰ স্বাৰ্থত তেওঁলোক বাধ্য। যদি আমি আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপট চাওঁ, আমি জানো যে অবৈধ প্ৰব্ৰজন এক আন্তঃৰাষ্ট্ৰীয় সমস্যা। তাৰ বাবে ইউৰোপীয় ইউনিয়নেও যথেষ্টখিনি পদক্ষেপ গ্ৰহণ কৰিবলৈ বাধ্য। আমি দেখিম আমেৰিকা যুক্তৰাষ্ট্ৰতো অবৈধ প্ৰব্ৰজনৰ সমস্যা আছে। আৰু 2017 চনত আমেৰিকালৈ প্ৰায় 49.8 নিযুত মানুহ অবৈধভাৱে প্ৰব্ৰজিত হৈছিল আৰু ভাৰতলৈ প্ৰব্ৰজিত হৈছিল অবৈধভাৱে প্ৰায় 5.2 নিযুত মানুহ। দেখা যায় যে তাত আমাতকৈ 10 গুণ বেছি প্ৰব্ৰজন হৈছে। তথাপি আমাৰ সমস্যা তেওঁলোকতকৈ বহুত বেছি, কাৰণ আমি তৃতীয় বিশ্বৰ দেশ, আমাৰ অৰ্থনৈতিক অৱস্থা তথৈবচ। আৰু তেনে পৰিপ্ৰেক্ষিতত যদি আমি অসমীয়া জাতিটোৰ কথা কওঁ, আমাৰ খিলঞ্জীয়াৰ অধিকাৰ, আমাৰ ভাষিক অধিকাৰ, আমাৰ সাংস্কৃতিক অধিকাৰ তথা আমাৰ ৰাজনৈতিক অধিকাৰ, এই সকলো প্ৰেক্ষাপটক লক্ষ্য কৰি যি প্ৰতিবাদ, আজিৰ যি আন্দোলন, সেয়া নিঃসন্দেহে অত্যন্ত প্ৰয়োজনীয়। তাৰ পাছত মই মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু মাননীয় অসমৰ দক্ষ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ কেইটামান প্ৰশ্ন কৰিব বিচাৰিছোঁ। প্ৰশ্ন এইকাৰণেই কৰিব বিচাৰিছোঁ কাৰণ আজিৰ প্ৰেক্ষাপটত এই অত্যন্ত প্ৰয়োজনীয় হৈ পৰিছে। আমি কৈছোঁ যে আমি অৰ্থনৈতিক ক্ষেত্ৰত পিছপৰা, কিন্তু আমাৰ দক্ষ মন্ত্ৰীজন, যি অসমৰ আটাইতকৈ দক্ষ মন্ত্ৰী, তেওঁলোকৰ দৰে মন্ত্ৰী থকাৰ পাছতো বিগত সময়ছোৱাত আমাৰ অৰ্থনৈতিক সংস্কাৰ সাধন নহ'ল। আৰু আমি আজিও কৈ থাকিলোঁ, অসমীয়া জাতিটো পিছপৰা জাতি, আমি অৰ্থনৈতিকভাৱে পিছপৰা, আমি ৰাজনৈতিকভাৱে পিছপৰা। কিন্তু পিছপৰা হ'ব পাৰোঁ, কিন্তু অসমীয়া জাতিটোৱে কোনোদিনে নিজৰ স্বাভিমানৰ লগত কিংবা খিলঞ্জীয়াৰ যি অধিকাৰ, খিলঞ্জীয়াৰ যি সংজ্ঞা, তাৰ লগত আপোচ কৰা নাই। যিজন মানুহে ঘৰলৈ 1 কেজি চেনি কিনিছিল, তেওঁ আজি হয়তো এপোৱা চেনি কিনি লৈ গৈছে, কিন্তু তাৰ পাছতো নিজৰ ভাষাৰ ক্ষেত্ৰত, নিজৰ জাতিটোৰ ক্ষেত্ৰত তেওঁলোকে কোনোদিন আপোচ কৰিবলৈ শিকা নাই। আৰু সেইবাবে মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ মোৰ কেইটামান মুকলি প্ৰশ্ন আছে। মাননীয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সদনত তোলপাৰ লগালে 1966 চনৰ কথা কৈ। অসম চুক্তি যিমান দূৰ পঢ়িছোঁ, এটা কথা হয় যে তেখেতে 1966 চনৰ যি কথা কৈছে, হয় অসম চুক্তিত সেয়া উল্লেখ আছে আৰু সেই সূত্ৰে ভিত্তিবৰ্ষ 1/1/1966 হ'ব লাগে। কিন্তু হাস্যকৰ কথাটো এইটোৱেই যে অসম চুক্তিৰ 5 নং দফাৰ 8 নং অনুচ্ছেদত উল্লেখ আছে 1971 চনৰ 25 মাৰ্চৰ পাছত অসমত সোমোৱা বিদেশীক চিনাক্তকৰণ কৰা হ'ব আৰু আইন অনুসৰি বহিষ্কাৰ কৰা হ'ব। 1 নং দফাত লিখা হৈছে চিনাক্তকৰণৰ ভিত্তিবৰ্ষ হ'ব 1/1/1966। হেমকোষ অভিধান মতে বাতিল আৰু বহিষ্কাৰ শব্দ দুটাৰ মাজত পাৰ্থক্য আছে। পাৰ্থক্যটো আশা কৰোঁ মন্ত্ৰীজনায়ো বুজে। কিন্তু তাতোতকৈ হাস্যকৰ কথা এইটোৱে যে এইজন মন্ত্ৰী অসম চুক্তিৰ ৰূপায়ণৰ দায়িত্বত আছিল। ইমান এটা গধুৰ দায়িত্ব কান্ধত লৈ এজন মন্ত্ৰীয়ে কিদৰে অসম চুক্তিখন ভালদৰে পঢ়ি চাব নোৱাৰাকৈ থাকিব পাৰে? এয়া কেনেধৰণৰ দায়িত্বহীনতা? তাৰ বাবে তেওঁ ৰাইজৰ ওচৰত জবাবদিহি কৰক। আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি বাৰে বাৰে কৈ আছে যে কাহ আমাৰ বাবে লাভজনক, তেওঁ আমাক আশ্বস্ত কৰিব পাৰিবনে যে কায়ে কেনেকৈ খিলঞ্জীয়াসকলৰ অধিকাৰ ৰক্ষা কৰিব, কায়ে কেনেকৈ আমাক ভাষিক নিৰাপত্তা প্ৰদান কৰিব, কায়ে কেনেদৰে আমাক অৰ্থনৈতিক এক উত্তৰণৰ সহায়ক প্ৰমাণিত হ'ব? যদি তেওঁ আশ্বস্ত কৰিব নোৱাৰে, যদি তেওঁ আশ্বস্ত কৰিব নোৱাৰে যে কায়ে আমাক অৰ্থনৈতিক, সামাজিক কিংবা সাংস্কৃতিক সুৰক্ষা প্ৰদান কৰিব নোৱাৰে, বৰঞ্চ বিপৰ্যয়হে কঢ়িয়াই আনিব, তেনেহ'লে তেওঁ ক'লেই বুলিয়ে আমি কিয় মানি ল'ম যে কায়ে খিলঞ্জীয়াক লাভান্বিত কৰিব? মাননীয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কয় যে কায়ে আমাক সকলো দিশতে বোলে অসমীয়া জাতিটো সুৰক্ষা প্ৰদান কৰিব। আচলতে অসমীয়া নিজৰ সুৰক্ষা নিজে কৰি ল'ব পাৰে। যে কি নহওক, অৰ্থনৈতিক সূত্ৰ অনুসৰি দেশত যেতিয়া জনবিস্ফোৰণ হয়, তেতিয়া দেশত দুৰ্ভিক্ষৰ লক্ষণে দেখা দিয়ে।
ভাৰতবৰ্ষৰ অৰ্থনীতি এনেই তথৈবচ। ক্ষুধাটোৰ সূচাংকত ভাৰতবৰ্ষৰ স্থান 102। তাৰ পাছত আনি দেশৰ জনবিস্ফোৰণত যি নতুনকৈ হাত উজান দিছে তাৰ বাবে দেশৰ অৰ্থ ব্যৱস্থা প্ৰবলভাৱে ক্ষতিগ্ৰস্ত হ'ব। দ্য টেলিগ্ৰাফৰ তথ্য অনুসৰি 2018 চনলৈকে অসমত প্ৰায় 20 লাখ শিক্ষিত নিবনুৱা আছিল। সেই সংখ্যা এতিয়া বাঢ়িছে নে কমিছে? তাৰ কিমানসকলে নতুনকৈ কৰ্মসংস্থাপন পাইছে? যদি অসমত লাখ লাখ নিবনুৱা আছেই, তেনেহ'লে কিদৰে প্ৰযোজ্য এই আইন আৰু দেশৰ জনবিস্ফোৰণত আপোনালোকে যিদৰে হাত উজান দিছে, আপোনালোক দেশপ্ৰেমিক নে দেশদ্ৰোহী? বিজেপিৰ শান্তি সমদল আমি চালোঁ। খিলঞ্জীয়া স্বতঃস্ফূৰ্ত আন্দোলনক ভেঙুচালি কৰা আৰু ছাত্ৰৰ আন্দোলনক অজ্ঞ আৰু কোনো ধৰণৰ ভিত্তিহীন বুলি কৈ সম্পূৰ্ণৰূপে নস্যাৎ কৰা চৰকাৰখনৰ দক্ষ মন্ত্ৰীজনা আৰু মুখ্যমন্ত্ৰীজনা, আপোনালোকে আমাক বুজাই দিয়ক, আমাক শান্তি সমদলৰ প্ৰয়োজন আছিল নে কাগজ কলৰ পুনৰ উদ্ধাৰৰ প্ৰয়োজন আছিল? আমাক শান্তি সমদল লাগিছিল নে আমাক অৰ্থনৈতিক বিপ্লৱৰ প্ৰয়োজন আছিল? আমাক শান্তি সমদলৰ প্ৰয়োজন আছিল নে আমাক ভূমিৰ অধিকাৰ প্ৰদান কৰাটো প্ৰয়োজনীয় আছিল? আমাক শান্তি সমদলৰ প্ৰয়োজন আছিল নে আমাক প্ৰয়োজন আছিল শিক্ষাৰ বিকাশৰ? যদি আপোনালোকে এইখিনি কাম কৰিলেহেঁতেন, আপোনালোকৰ শান্তি সমদল উলিওৱাৰ কোনো ধৰণৰ প্ৰয়োজন নহ'লহেঁতেন। আৰু ইমান শান্তি সমদল কৰা অশান্তিৰ নায়ক সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু দক্ষ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰমুখ্যে সকলো নেতা পালি নেতাই স্পষ্ট কৰক। আপোনালোকে যে শান্তি বিলাই ফুৰিছিল, ৰাইজৰ কামবোৰ কোনে কৰিছিল? জনপ্ৰতিনিধিৰ প্ৰকৃততে দায়িত্ব কি? তেওঁলোকৰ দায়িত্ব শান্তি সমদল কৰা আৰু শান্তি সমদল কৰি সজাগতা সভা কিংবা আন্দোলনত কিমান মানুহ হৈছে আৰু শান্তি সমদলত কিমান মানুহ হৈছে তাৰ তুলনামূলক ফটো গণমাধ্যমত প্ৰকাশ কৰা নে ৰাইজৰ হকে নিৰবিচ্ছিন্নভাৱে কাম কৰি যোৱা? মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, ধৰি লওক আমি আপোনালোকৰ দৰে ভাবিবলৈ চেষ্টা কৰিলোঁ। ধৰি লওক আমি ভাবি ল'লোঁ যে অসমত হিন্দু বাংলাদেশী সংস্থাপিত হ'বই। তেনেহ'লে ক'ত সংস্থাপিত কৰিব? আপোনালোকে আমাক স্পষ্ট কৰক। সেয়া হিন্দু খিলঞ্জীয়াৰ বসতি এলেকাত নে খিলঞ্জীয়া মুছলমানৰ বসতি এলেকাত, নে আমি বংগমূলীয় বুলি সন্দেহ কৰি থকা সন্দেহজনক অবৈধ অনুপ্ৰৱেশকাৰীৰ মুছলমানৰ বসতি এলেকাত? যদি অবৈধ মুছলমান জনবসতি এলেকা, যাক আমি সন্দেহজনক বুলি ভাবোঁ, তাত যদি তেওঁলোকে হিন্দু বাংলাদেশীসকলক সংস্থাপিত কৰে, তেতিয়াহ'লে ভৱিষ্যতে যদি তাত ধৰ্মীয় সংঘাত হয়, তাৰ বাবে কোন দায়ী হ'ব? আৰু যদি তেওঁলোকে খিলঞ্জীয়াৰ বসতি এলেকাতে সংস্থাপিত কৰে, তেনেহ'লে আমাৰ খিলঞ্জীয়াসকল ভাষিকভাৱে আমি সংখ্যালঘুত পৰিণত নহ'মনে? আমাৰ যি ভাষিক বিপৰ্যয় নামি আহিব, তাৰ বাবে কোন দায়ী হ'ব? আৰু ই কিদৰে আমাৰ জনগাঁথনিত এক সংশোধনৰ সৃষ্টি কৰিব? তেওঁলোকে কোৱা অবৈধ মুছলমান অগ্ৰাসন কিদৰে ৰোধ কৰিব? তেওঁলোকে স্পষ্ট কৰক। আৰু যদি তাৰ অবৈধ বংগমূলীয় হিন্দুসকল আৰু অবৈধ বংগমূলীয় মুছলমানসকল সকলোৱে মিলাপ্ৰীতিয়ে চলপলিতাই আৰম্ভ কৰে, যাৰ ষড়যন্ত্ৰ আমি ইতিমধ্যে গণমাধ্যমত দেখিছোঁ, তেতিয়া ভাষিক বিপৰ্যয়ৰ বাবে দায়ী কোন হ'ব? এই সকলোবিলাক প্ৰশ্নৰ উত্তৰ তেওঁলোকে স্পষ্টকৈ ৰাইজক পতিয়ন দিয়াকৈ আৰু বিশেষকৈ ছাত্ৰ সমাজক পতিয়ন দিয়াকৈ তেওঁলোকে দিব পাৰিবনে? অসমৰ যিসকল স্বাৰ্থ নিস্বাৰ্থভাৱে কোনো সংগঠনৰ লগত জড়িত নাই, যিসকল ছাত্ৰই নিস্বাৰ্থভাৱে কাখনৰ বিৰোধিতা কৰি গৈছে, সেইসকল ছাত্ৰৰ লগত তেওঁ মুকলিকৈ বিতৰ্কত অংশগ্ৰহণ কৰাৰ সাহস হ'বনে? আৰু আমাক তেওঁ বুজাই দিব পাৰিবনে যে কি কাৰণে আমি সমৰ্থন কৰিব লাগে? কেৱল মুখ চুপতি আমি দেখিছোঁ, প্ৰকৃত যুক্তিৰ তৰ্ক আমি দেখা নাই। আৰু এটা প্ৰশ্ন শেষত, বানপানীয়ে সকলো কাহিনীয়া মিচিং আইতাগৰাকীয়ে আজিলৈকে এটুকুৰা মাটি নেপালে মূৰ গুজিবলৈ। অন্ধবিশ্বাসে কোঙা কৰা কাৰ্বি গাঁওখনত মাক দেউতাকক ডাইনী সজাই হত্যা কৰা হ'ল। কাৰ্বি ল'ৰাটোৱে উচ্চ শিক্ষা ল'বলৈ নেপালে। টকাৰ অভাৱত ৰাভা কৃষকজনৰ অসুখৰ সুচিকিৎসা নহ'ল আজিলৈকে। আৰু অলেখ কথা, অসমীয়া খিলঞ্জীয়াৰ শৈক্ষিক, অৰ্থনৈতিক কিংবা সামাজিক ক্ষেত্ৰত অজস্ৰ সমস্যা আছে। যি সময়ত নেদাৰলেণ্ডত চৰকাৰে 10,000 বছৰৰ সৰ্ববৃহৎ বানপানীকো প্ৰতিহত কৰিব পৰা বান ব্যৱস্থা সাজি উলিয়াইছে, সেই সময়ত অসমে প্ৰতি বছৰে বানপানী আৰু গৰাখহনীয়াৰ লগত যুঁজি থাকিব লগা হৈছে। আৰু নিমাতী ঘাটত 1,000 কোটি টকীয়া ৰ জাহাজ অচল হৈ পৰি আছে। ডিমৰ কৃষি কাৰ্যালয়ত পৰি আছে কৃষকে পাবলগীয়া হাজাৰ হাজাৰ সাৰৰ বস্তা। আৰু তেনে ক্ষেত্ৰত আমাৰ খিলঞ্জীয়া, আহোম, চুতীয়া, কোচ, কছাৰী, কাৰ্বি, ৰাভা, মৰাণ, মটক, মিচিং, দেউৰী আদি মানুহৰ কথা নুশুনি, তেওঁলোকৰ বাবে ভূমিৰ অধিকাৰ প্ৰদান নকৰি বাংলাদেশৰ হিন্দুৰ বাবে কান্দি উঠা চৰকাৰখনক সুধিবলৈ মন নাই। কিন্তু প্ৰবল প্ৰতাপী মন্ত্ৰী দুজনক সুধিছোঁ, আচলতে সুধিবলৈ বাধ্য, আপোনালোক প্ৰকৃততে অসমৰ মন্ত্ৰী নে বাংলাদেশৰ মন্ত্ৰী?
আৰু মোৰ লগা নাই অসমীয়াৰ খিলঞ্জীয়াৰ হকে মাত মতা কোনো মন্ত্ৰী, কাৰণ সেইবাবে হয়তো আমি সংসদত শুনিছিলোঁ জয় বাংলাদেশ ধ্বনি। তেনে পৰিপ্ৰেক্ষিতত মই অসমীয়া ৰাইজক আৰু বিশেষকৈ ছাত্ৰ সমাজক অনুৰোধ কৰিম যে আমি একত্ৰিত হৈ থকা অত্যন্ত প্ৰয়োজন। আমি কা নামানো নুবুজো বুলি নকওঁ, আমি কা নামানো কাৰণ আমি কা বুজো। ছাত্ৰ সমাজে যুক্তিৰে সকলো কথা বিশ্লেষণ কৰি আজি এই জাতিটোৰ সংকট কালত একেলগে থিয় দিয়ক। আমাক অৰ্থনৈতিক বিপ্লৱৰ প্ৰয়োজন, আমাক ৰাজনৈতিক জাগৰণৰ প্ৰয়োজন, প্ৰতিটো ক্ষেত্ৰতে আমাক এক উত্তৰণৰ প্ৰয়োজন, আৰু তাৰ বাবে আমাৰ একতা আৰু আমাৰ কৰ্মস্পৃহা হ'ব আমাৰ আটাইতকৈ ডাঙৰ সম্বল। আমি অবৈধ হিন্দু অনুপ্ৰৱেশকাৰী যিদৰে বিৰোধী, আমি অবৈধ মুছলমান অনুপ্ৰৱেশকাৰীকো তীব্ৰ বিৰোধিতা কৰোঁ। আমাক কোনো ধৰণৰ সাম্প্ৰদায়িক কথা নালাগে। সদায় কোৱাৰ দৰে আজি আকৌ কওঁ, আমাক সেই হিন্দুত্ব লাগে যি হিন্দুত্বত শংকৰদেৱে কৈছিল কুকুৰ শৃগাল গদৰ ভৰু আত্মাৰাম। আমাক সেই ইছলাম লাগে য'ত আজান ফকীৰে কৈছিল মোৰ মনত ভেদভাৱ নাই অ' আল্লাহ। আমাক সেই বুদ্ধত্বহে লাগে যি কয় অহিংসা পৰম ধৰ্ম। আমাক সেই জৈন লাগে যি নিৰ্বাণৰ কথা কয়, আৰু আমাক সেই খ্ৰীষ্টানহে লাগে যি প্ৰেমৰ কথা কয়। ধৰ্মৰ নামত তেজৰ নৈ বোৱাই দিব বিচৰা কোনো ৰাজনৈতিক নেতাৰ কোনো স্বাৰ্থলোভী মন্তব্য আৰু সাম্প্ৰদায়িক উচতনিমূলক কথা আমাক কেতিয়াও প্ৰয়োজন নাই, আমাক কেতিয়াও নালাগে। আৰু সেইবাবে আমি একত্ৰিত হৈ থাকিব লাগিব। আমাৰ অসমীয়া জাতিটো আমাৰ যিসমূহ আমাৰ খিলঞ্জীয়া মানুহ আছে, নানা ধৰণৰ আমাৰ জনজাতি আছে, সকলো মিলি একত্ৰিত হৈ থকা আজি খুবেই বেছি প্ৰয়োজনীয়। আৰু তেতিয়াহে আমাৰ অৰ্থনৈতিক তথা আমাৰ ৰাজনৈতিক দিশটো সুৰক্ষিত হ'ব। কাৰণ যদি এনেকুৱাই হৈ থাকে তেনেহ'লে আজিৰ পৰা 10 বছৰৰ পাছত কেৱল অৰ্থনীতিয়ে নহয়, ৰাজনৈতিক দিশতো আমি সম্পূৰ্ণৰূপে সংখ্যালঘুত পৰিণত হ'ম। আৰু এই ভূমি আমাৰ অধিকাৰ, আৰু সেইবাবে আমাক মাত মতাৰো আমাৰ অধিকাৰ আছে। আৰু শেষত এটা কথা ক'ব বিচাৰিছোঁ, বিগত সময়ছোৱাত যিদৰে ছাত্ৰসকলে প্ৰতিবাদ কৰি গৈছে, আন্দোলন কৰি গৈছে, প্ৰতিবাদী জনসভাত অংশগ্ৰহণ কৰিছে, মই নাভাবোঁ যে তেওঁলোকৰ কেৱল আৰু কেৱল ৰাজনৈতিক উদ্দেশ্য আছে। এজন বা দুজন নেতাৰ ৰাজনৈতিক উদ্দেশ্য থাকিব পাৰে, কোনোবা এটা দলৰ ৰাজনৈতিক উদ্দেশ্য থাকিব পাৰে, কিন্তু অসমৰ হাজাৰ হাজাৰ মানুহৰ যিসকলে প্ৰতিবাদত অংশগ্ৰহণ কৰিছে তেওঁলোকৰ কি ৰাজনৈতিক উদ্দেশ্য আছে? আৰু অসম বুলি ক'লে কেৱল আপোনালোক অসমৰ প্ৰতিনিধি নহয়, সেই হাজাৰ হাজাৰ মানুহ, যিসকল মানুহক সংবাদ মাধ্যমে ঢুকি নাপায়, যিসকল মানুহক চৰকাৰী কোনো ধৰণৰ সা সুবিধাই ঢুকি নাপায়, সেইসকল সাধাৰণ মানুহ অসমৰ প্ৰকৃত প্ৰতিনিধি। তেওঁলোকৰো অসমত সমান অধিকাৰ আছে, সমান প্ৰাপ্য আছে। যদি চৰকাৰখনে কিবা ভাল কাম কৰিছে আমি তাক প্ৰশংসা কৰিছোঁ, আৰু একে সময়তে যদি চৰকাৰখনে কিবা জাতি ধ্বংসী সিদ্ধান্ত লৈছে আমি তাক বিৰোধিতা নকৰি আমি কেতিয়াও নোৱাৰোঁ। বিগত সময়ছোৱাত প্ৰায় 50খনমান গাঁৱত জনসভাত অংশগ্ৰহণ কৰিছিলোঁ সজাগতামূলক, আৰু কিছু আমি নিজে অনুষ্ঠিত কৰিবলৈ চেষ্টা কৰিছিলোঁ, বহু মানুহক নিজে ব্যক্তিগতভাৱে লগ কৰিবলৈ চেষ্টা কৰিছিলোঁ। যিহেতু আমি ছাত্ৰ, গতিকে আমাৰ অভিজ্ঞতা কম, কিন্তু বিগত সময়ছোৱাত বিভিন্ন ঠাইলৈ গৈ এটা বস্তু অনুভৱ কৰিলোঁ, আমাৰ সমস্যা যিমান বুলি আমি ভাবিছিলোঁ তাতকৈ বহুত বেছি। আজি যিসকল কনিষ্ঠ ছাত্ৰ আছে, আমাৰ দৰে ছাত্ৰ, সাধাৰণ ছাত্ৰ, তেওঁলোকে অনুভৱ কৰিছে প্ৰকৃততে কিহৰ বাবে অসমত আজিলৈকে ইমান প্ৰতিবাদ, ইমান আন্দোলন, ইমান আমি যুৱকক হেৰুৱালোঁ। আৰু তাতোতকৈ ডাঙৰ কথা, সেই ত্যাগক সদায় ভেঙুচালি কৰা হ'ল, সেই ত্যাগক সদায় অপব্যৱহাৰ কৰা হ'ল। অগপৰ দৰে এটা দল, যিটো দলৰ একমাত্ৰ ৰাজনৈতিক স্বাৰ্থ আছিল অসম চুক্তি ৰূপায়ণ, তেওঁলোকে প্ৰকৃতাৰ্থত একোৱেই কৰিব নোৱাৰিলে। আৰু মাননীয় ফণীভূষণ দেৱৰ দুৰ্গস্বৰূপ তেওঁৰ বঙাইগাঁও সমষ্টিতে অসমীয়া খিলঞ্জীয়া লোকৰ কিন্তু অধিকাৰ সুৰক্ষিত নহয়, আৰু যাৰ বাবে পালপাৰাত সম্ৰাট ভাৱেলে আছু নেতাক প্ৰহাৰ কৰাৰ দৰে ঘটনা সংঘটিত হ'বলৈ পালে, তেনে এক উচতনিমূলক ঘটনা সংঘটিত হ'বলৈ পালে, আৰু খিলঞ্জীয়া মন্ত্ৰীজনে একো কৰিব নোৱাৰিলে। আছু বগাহাতী হ'ব পাৰে বহু সময়ত, কিন্তু তাত অসমীয়া আৱেগ জড়িত হৈ আছে। বিভিন্ন সময়ত জাতিটোৰ কাৰণে মাত মতা সংগঠন এটা, অসম আন্দোলনৰ ইতিহাস বুকুত লৈ বাঢ়ি অহা সংগঠন এটা, তেনে সংগঠনৰ সদস্যক মাৰপিট কৰিবলৈ সাহস কৰিলে ফণীভূষণ দেৱৰ সমষ্টিত। গতিকে আমি গম পাইছোঁ যে অসমত কেনেধৰণৰ নেতাই আমাৰ ওপৰত ৰাজত্ব কৰিছে।
আৰু তাৰ বাবে ছাত্ৰ সমাজে মাত মাতিবলৈ বাধ্য। ইয়াত ছাত্ৰ সমাজৰ কোনো ৰাজনৈতিক উদ্দেশ্য আছে বুলি মই ব্যক্তিগতভাৱে নাজানো। দুই এজন মানুহে কেতিয়াও গোটেই সমষ্টিটোক জনসমষ্টিটোত বা গোটেই সকলো লোকক একেলগে প্ৰতিনিধিত্ব কৰিব নোৱাৰে। গতিকে মই পুনৰবাৰ কওঁ, এই মুহূৰ্তত আমাৰ আটাইতকৈ ডাঙৰ প্ৰয়োজন আমাৰ সজাগতা, আমাৰ যুক্তি, সেয়াই হ'ব আমাৰ আটাইতকৈ ডাঙৰ শক্তি। আমি কৰ্ম স্পৃহাৰে আমি আগবাঢ়ি যাব লাগিব, আমি একত্ৰিত হৈ থাকিব লাগিব। তেওঁলোকে আমাৰ ওপৰত অভিযোগ আনে আমি এলেহুৱা জাতি, আমি কেলেহুৱা জাতি, আমি একো নাজানো, আমি একো নুবুজো। কিন্তু সেয়া কথা নহয়, আমি সকলো জানো, আমি সকলো বুজো। আমি কৰ্ম স্পৃহাৰে আমি এক কৰ্মমুখী আন্দোলনো গঢ়ি তুলিব লাগিব, য'ত আমাৰ অৰ্থনৈতিক বিপ্লৱৰ সূচনা হ'ব। আৰু তাৰ লগতে আমি ৰাজনৈতিকভাৱে সচেতন হৈ আগবাঢ়িব লাগিব। পুনৰবাৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া মই সৰুক্ষেত্ৰীত হ'বলগীয়া এখন জনসভালৈ মই ওলাইছোঁ। কিছু সময় পূৰ্বে লাইভ আহিবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু কিবা যান্ত্ৰিক বিজুতিৰ বাবে আধাতে ৰৈ গ'ল। গতিকে পুনৰবাৰ মই মনৰ কথাখিনি উপস্থাপন কৰিলোঁ। আৰু মই ছাত্ৰ সমাজক বিশেষভাৱে অনুৰোধ কৰিছোঁ, আমাৰ ছাত্ৰ সমাজ ভৱিষ্যতৰ দেশৰ ধৰণী। গতিকে আমাৰ ছাত্ৰ সমাজৰ আটাইতকৈ ডাঙৰ কৰ্তব্য, আমি সেই সময়ত একত্ৰিত হৈ থাকিব লাগিব। আমি যুক্তিৰে প্ৰতিটো কথা বিশ্লেষণ কৰিব লাগিব আৰু তাৰ পাছত আমি সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব। কোনোবাই ক'লেই বাবে কোনো এটা কথা নহয়, আমি তাক তথ্যৰে আৰু যুক্তিৰে বিশ্লেষণ কৰাটো অত্যন্ত প্ৰয়োজন। আৰু আমাক প্ৰয়োজন অধ্যয়নৰ। যিসমূহ গ্ৰন্থ আমি অসম আন্দোলনৰ বা অসমৰ ইতিহাসৰ লগত জড়িত কথাসমূহ উপস্থাপন কৰা হৈছে, যিসমূহ গ্ৰন্থত আমি সেই গ্ৰন্থসমূহ পঢ়াটো সমানে প্ৰয়োজনীয় আজিৰ তাৰিখত। গতিকে পুনৰবাৰ সকলোৰে সংগ্ৰামী অভিবাদন জ্ঞাপন কৰিছোঁ। জাতিটোৰ এই সংকটকাল কি হ'ব আমি নাজানো, তাৰ পাছতো আমি চেষ্টা অব্যাহত ৰাখিব লাগিব। আৰু আশা কৰোঁ এটা দিন আহিব, যিটো দিনত আমি মূৰ তুলি প্ৰকৃতাৰ্থত ক'ব পাৰিম জয় আই অসম। আৰু সেইবাৰ জয় আই অসম কওঁতে আমাৰ মূৰত এটা বোজা নাথাকিব, কিন্তু আজি আমাৰ মূৰত এটা বোজা আছে। ধন্যবাদ। জয় আই অসম। পুনৰবাৰ কওঁ, আমাৰ এটা লক্ষ্য, তিনিটোপাল তেজৰ তিনিটা দাগ, স্বজাতি, আদৰ্শ আৰু ত্যাগ। স্বজাতি অসমীয়া, আদৰ্শ স্বজাতিৰ হকে কাম কৰা আৰু ত্যাগ ব্যক্তিগত স্বাৰ্থৰ। আদৰ্শ আৰু ত্যাগেৰে আমি আগবাঢ়িব লাগিব। দীপাঞ্চল এজন হিন্দু বুলি ঢুকুৱা নাছিল, তেওঁৰ সেই শ্বহীদ হৈছিল এজন অসমীয়া হিচাপে। আব্দুল শ্বহীদ হৈছিল এজন অসমীয়া হিচাপে। ছেম শ্বহীদ হৈছিল এজন অসমীয়া হিচাপে। আমি কা বিৰোধী এই আন্দোলনত 5জনকৈ যুৱক হেৰুৱালোঁ। আৰু কিমান দিনলৈ আমি কেৱল হেৰুৱাই থাকিম? আৰু পশ্চিমবংগত বিজেপিৰ সভাপতিজনে ক'লে মমতা বেনাৰ্জী চৰকাৰে একো দায়িত্বই লোৱা নাই, অসমত কুকুৰৰ দৰে গুলিয়াই মৰা হৈছে আন্দোলনকাৰীক। তেওঁলোকে আমাৰ আন্দোলনকাৰী জাতীয় শ্বহীদসকলক উশৃংখল আখ্যা দিয়ে, সন্ত্ৰাসবাদী সজায়, উগ্ৰপন্থী সজায়, দেশদ্ৰোহী সজায়। কিন্তু এটা কথা কওঁ, সেই শ্বহীদসকলৰ সমান দেশপ্ৰেমিক আপোনালোকো হ'ব নোৱাৰিব। তেওঁলোকে দেশক ভাল পায়, মাটিক ভাল পায়, আৰু যাৰ বাবে ভৱিষ্যতৰ বাবে নিজৰ বৰ্তমান হেৰুৱাই দিলে। সেই শ্বহীদসকলৰ ত্যাগক সন্মান জনাই পুনৰবাৰ পৰাগ দাসৰ ভাষাৰে কওঁ, জাতীয় প্ৰেম কেতিয়াও সংকীৰ্ণতাবাদ হ'ব নোৱাৰে। জাতীয় প্ৰেম হৈছে সমূহীয়া জীৱন যাত্ৰাৰ শৃংখলাবদ্ধ প্ৰকাশ। ধন্যবাদ। জয় আই অসম।